Hello guys, welcome to my YouTube channel Mone Bisora আৰু আজি মোৰ ভিডিওৰ বিষয় বস্তু হৈছে লেদাৰ জ্যাকেট কেনেকৈ বনায় আশা কৰো ভিডিওটো চাই আপোনালোকৰ ভাল লাগিব প্ৰথমতে তো জ্যাকেটৰ জোখ মাপ অনুসৰি পেনেলৰ সহায়ত লেদাৰবোৰ ধুনীয়াকৈ কটা হয় লেদাৰবোৰ কটা শেষ হোৱাৰ পিছত পেস্টিং কৰা হয় মানে লেদাৰৰ সাইডে পেনেলৰ সহায়তেই 1 সেন্টিমিটাৰ কৈ ফাজ লগাই দিয়া হয় চিলাবলৈ বা চিলোৱাৰ সুবিধাৰ কাৰণে मुझसे दूर कहीं न जा बस यही कहीं रह जा मैं तेरी दीवानी रे अफसोस तुझे है क्या मुझसे दूर कहीं न जा बस यही कहीं रह जा मैं तेरी दीवानी रे अफसोस तुझे है क्या টেস্টিং হোৱাৰ পিছত জ্যাকেটবোৰ চিলাবলৈ ধৰে টেস্টিং কিয় কৰে এই জ্যাকেটখন চাই গম পোৱা যায় জ্যাকেটটো সম্পূৰ্ণ চিলোৱা শেষ হোৱাৰ পিছত ওয়াশিং ডিপাৰ্টমেন্ট বা কেমিকেল ডিপাৰ্টমেন্টত আহে য'ত জ্যাকেটৰ ফাইনেল কাম কৰা হয় ওয়াশিং ডিপাৰ্টমেন্টত আনি কেনে জ্যাকেটবোৰ ভালদৰে ধোৱা হয় বা কিছুমান হালকাও ধোৱা হয় আৰু এনেকুৱা কিছুমান জ্যাকেট আছে যিবোৰ মানে ধুব নালাগে বা নুধুই ধোৱাৰ পিছত জ্যাকেটবোৰ ভালদৰে শুকাবলৈ মিশ্ৰত হট ড্ৰামত দিয়া হয় জ্যাকেটবোৰ ভালদৰে শুকুৱাৰ পিছত দুটা কেমিকেল মাৰা হয় সাইন আৰু ডাৰ্কৰ কাৰণে আৰু এটাৰ নাম হৈছে ফিল আৰু এটা কোড নাম্বাৰত আহে স্প্ৰে কৰাৰ পিছত জ্যাকেটবোৰ অলপ টাইম ভালদৰে শুকাবলৈ দি তাৰ পিছত কাৰ্ডমা পাউডাৰেৰে জ্যাকেটবোৰ ভালদৰে আইৰন কৰা হয় ওয়াশিং ডিপাৰ্টমেন্টত প্ৰয়োজন সাপেক্ষে কেমিকেল ডিপাৰ্টমেন্টত বিভিন্ন ধৰণৰ কেমিকেল ইউজ কৰা দেখা যায় আইৰন কৰাৰ পিছত জ্যাকেট সম্পূৰ্ণৰূপে ওয়াশিং ডিপাৰ্টমেন্টৰ কাম হৈ যায় পিছত চেকিংলৈ যায় যদি লেদাৰবোৰৰ বটন লগাব লাগে তো বটন সেকশনলৈ যায় অৱশেষত চেকাৰৰ ওচৰলৈ যায় আৰু চেকাৰে যদি একো ডিফেক্ট নাপায় তেনেহলে লেদাৰখন সম্পূৰ্ণৰূপে ৰেডি হৈ যায় হেল্ল' ফ্ৰেণ্ড ভিডিওটো যদি ভাল লাগিছে লাইক কৰি দিয়া যেন কাৰণ মোৰ ভিডিওটো বনাবলৈ বহুত কেইদিন লাগিছিলে লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন প্লিজ